लायन क्लाब क'क्राझारनि बानजायनायाव क'क्राझाराव थै दान होनाय हाबाफारि खुंदों। सोलिफु कर'ना महामारिनि खैफोदनि समाव बेरामि सुबुंफोरा जाहाथे थै आंखालनि थाखाय थैनाङा, लोगोसे जेंनायाव गोग्लैनाङा आरो थै आंखाल जानायखौ सुफुंनो हायो बेखौ नोजोर लाखिनानै सुबुं सिबिथायनि थांखि महरै दिनै क'क्राझार दालाइ लायन क्लाबनि बानजायनायाव क'क्राझाराव थै दान होनाय हाबाफारि खुंदों। बे थै दान होनाय हाबाफारिखौ बेखेवनानै होयो हांख्रायजानाय आलासि महरै बाहागो लानानै क'क्राझारनि जिल्ला बेंगिरि मेघनिधि दाहाला। मख'जाथावदि बे थै दान होनाय हाबाफारियाव बाहागो लानानै क'क्राझार जिल्ला बेंगिरि मेघनिधि दाहालजों लोगोसे एसपि प्रतीक थुबेयाबो गावसिनि थैखौ दान होयो। लोगोसे क'क्राझार जिल्ला बेंगिरि निधि आरो एसपि थुबेया बे हाबाफारियाव बाहागो लानानै थै दान होखांनायनि उनाव सुबुं आरो हादर रैखाथिनि थाखाय गुबुनफोरखौबो थै दान होनो थाखाय खावलायहरो। মোৰ আগৰ পৰা অভ্যাস আৰু মই ভাবোঁ যে আমাৰ চবৰ কৰ্তব্য যে আমি যেতিয়া আমাৰ মানে সুবিধা হয় আমি ব্লাড ডনেট কৰি থাকিব লাগে। বিকজ ব্লাডৰ অভাৱৰ মানে কোনোবাৰ যদি মানে এইটো হৈ আছে, মৃত্যু হৈ আছে, তেনেহ'লে সেইটো বহুত বেয়া কথা আমাৰ। আৰু সেইটো যে আমি নিয়মিত হিচাপে যদি ব্লাড ডনেট কৰি থাকোঁ, সেইটো নহয় যে আমাৰ ব্লাড মানে বডি গাক বহুত বেছি ক্ষতি হ'ব বুলি নহয়। যে 4 মাহ 5 মাহ মূৰে মূৰে ব্লাড ডনেট কৰিলে আমাৰ মানে বডিত লং টাৰ্ম বা তেনেকৈ কোনো ইম্পেক্ট নহয়। সেইটো হয় যে হাতত আপোনাক অলপমান উইকনেছ লাগিব পাৰে, বাট লং টাৰ্ম কোনো ইম্পেক্ট নহয়। আৰু এই কৰোণা বা ক'ভিডৰ কাৰণে এনেকুৱা গেডাৰিংবোৰতো আমি বহুত মানে ৰেষ্ট্ৰিক্ট হিচাপে কৰিব লাগিছিলে। সেইটো কাৰণে আমি ব্লাড ডনেশ্যন কেম্পবিলাকো মানে কৰাব মানে নোৱাৰিলোঁ। বাট লায়ন্স ক্লাব যেতিয়া আমাক মানে এপ্ৰ'চ কৰিলে যে আমি ব্লাড ডনেশ্যন কেম্পটো কৰিম, চ' আমি মানে গোটেই ক'ভিড প্ৰট'কলক মানে জেগাত লগাই মেলি যে টেষ্টিং কৰাই মেলি, ছ'চিয়েল ডিষ্টেঞ্চিং কৰাই মেলি বা অন্য মানে এইটো বা ক'ভিড প্ৰট'কল কৰাই মেলি আজি ব্লাড ডনেশ্যন কেম্পটো কৰিছোঁ। আৰু মই আৰু আমাৰ আৰক্ষী অধীক্ষক মহোদয় দুজনে কৰিলোঁ। পাব্লিকো সেইটোৱে যে ব্লাড ডনেশ্যনটো চবৰ কৰ্তব্য বুলি কওঁ, চবৰ দায়িত্ব। আৰু যিমান সক্ষম মানুহে আমি মানে এইটো ব্লাড ডনেশ্যনৰ পৰা আঁতৰি থাকিলে এইটো নহয়, এইটো আমাৰ নিজৰ কৰ্তব্য। আৰু লগতে যেতিয়া মানে সুবিধা পাইছোঁ আজি ক'ভিডৰ ওপৰতে কেইখনমান কথা কৈ যাওঁ। এই ক'ভিডটো এতিয়াও আমাৰ ডিষ্ট্ৰিক্টত 40-50টামান কেছ ডেইলি ওলাই আছে। আমি কেতিয়া ভাবিব নালাগে যে ক'ভিডটো কমি গৈছে বা ক'ভিডটো এতিয়া মানে অলপমান আমি ৰেহাই পাইছোঁ বুলি ক'ব নালাগে। বিকজ মই কৈ থাকোঁ সদায় যেতিয়ালৈকে এটা কেছ থাকিলেও এটাৰ পৰা 10টাৰ পৰা 100টা হোৱা কোনো সময় নালাগিব। চবক সেইটোৱে অনুৰোধ যে ক'ভিড এপ্ৰ'প্ৰিয়েট বিহেভিয়াৰ মানি চলিব আৰু যে চৰকাৰে নিৰ্দেশ দিছে, লকডাউন বা মানে কাৰফিউ দিছে 2টা বজাৰ পাছত বা অড ইভনৰ নিয়ম দিছে, সেইখিনি एकदम सुचारू रूप में मानी चलिए। ठीक है, थैंक यू। जैसे हम अभी थोड़ी देर पहले बात कर रहे थे कि ब्लड डोनेशन करना आपके खुद के हेल्थ के लिए भी बहुत अच्छा रहता है, एंड आप जो ब्लड डोनेट करते हैं उससे बहुत लोगों की जान बच सकती है। तो ये हमारी एक ड्यूटी भी बनती है कि अगर मैं एलिजिबल हूँ और अगर मैं ब्लड डोनेट कर सकता हूँ, मैं फिट हूँ मेडिकली, तो हमने मैक्सिमम लोगों ने ब्लड डोनेट करना है। और ये ब्लड डोनेशन करने से हम हमारे ही देशवासियों की जान बचा सकते हैं और उनको मदद कर सकते हैं। सो एक देश के प्रति कर्तव्य कि अगर हम ब्लड डोनेट करें मैक्सिमम नंबर में, तो इससे हमारे देश को मदद ही होगी। धन्यवाद। ब्लड डोनेशन কৰিবৰ কাৰণে লায়ন্স ক্লাব অফ কোকৰাঝাৰ গ্ৰেটাৰ 5 দিন আগত গঠন হৈছে। আমাৰ ইনগ্ৰেশ্যন 5 দিন আগত হৈছে। আমাৰ মেইন মটো হৈ গ'ল ছাৰ্ভিচ টু মেনকাইণ্ড। যেতিয়া আমি চাই আছোঁ ব্লাড বেংকত ব্লাড নাই, আমাৰ বহুত অসুবিধা হয় মানুহবিলাকৰ। এই কৰোণা কালত আমি এটা ইনিচিয়েটিভ লৈছোঁ কি আমি কোকৰাঝাৰ সকলো ৰাইজে আহি ব্লাড ডোনেশ্যন কৰক ইয়াত এই কেম্পত আমাক। আৰু যিমান আমাৰ ব্লাডৰ ক্ৰাইচিছ আছে এই ক্ৰাইচিছটো আমি ফুলফিল কৰিব পাৰোঁ। আৰু আমাৰ এটা এৱেৰনেছ হয় মানুহৰ ভিতৰত কি ব্লাড দিলে একো অসুবিধা নাই, একো ভয় খাব নালাগে, চবেই আহি ৰাইজে ব্লাড দিব লাগে। তেতিয়াহ'লে আমি মানুহৰ জান বচাব পাৰিম। কিয় ৰক্তদান কয় মহাদান। এইকাৰণে আজি আমাৰ বহুত ডাঙৰ বহুত ভাল কথা আমাৰ কাৰণে এই আমাৰ ডিচি আৰু এছ পি মহোদয় দুইজনে ইয়াত আহিছে আৰু দুইজনে ব্লাড ডোনেশ্যন ইয়াত কৰি আছে। তো আমি আমাৰ লায়ন্স ক্লাবৰ পৰা পুৰা এডমিনিষ্ট্ৰেশ্যনক বহুত বহুত ধন্যবাদ দিছোঁ ইয়াত অহাৰ কাৰণে। আৰু আমাৰ পুৰা ৰাইজক যিমান আজি ইয়াত আহিছে, আমি ভাবি আছোঁ 50 to 60 ইউনিটছ মিনিমাম ব্লাড ডোনেশ্যন ইয়াত আজি হ'ব লাগে। আৰু বহুত ধুনীয়া ইয়াত মানুহবিলাকে এৱেৰনেছ ক্ৰিয়েট হৈছে, চবেই আহিব এনেকৈ ভাবি আছোঁ।